আপুনি যাবৰ সময়ত তেওঁৰ গাটো চুইছা বুলি মানে সি মোক কাকুৱালে ফেল ধৰিছিলে, তাৰ গাটো কঁপি আছিল খুব আৰু অলপমান গাটো গৰম গৰম হৈ আছিল। মই ভাবিছোঁ তাৰ গাটো ভাল নহয়। এইখিনিয়ে মই মানে মই নাজানো ছিংগাপুৰ যাব বুলি কোৱা নাই আৰু আমি ইমানটো খবৰ নাৰাখোঁ। পডকাষ্টটোৰ বাদেও যেতিয়া আপুনি কথা পাতিছিলে কিবা তেনেকুৱা বেলেগ পডকাষ্টৰ ভিতৰতেই মেইনলি কৈছে আৰু তাৰপিছত মিতালৰ কথাখিনিতো মই ৰেকৰ্ড কৰিলোঁ। তাৰপিছতো আৰু সকলো কথাটো মনত নাই, কিন্তু ভাবিলে হয়তো ওলাব, কাৰণ আমি অলপ সময় কথা পাতিছিলোঁ আৰম্ভ হোৱাৰ আগত। পিছত কিন্তু নাই পতা আৰু। আপুনি পডকাষ্টটো লোৱাৰ পিছত হয়তো নিজৰে অনুভৱ হৈছিল জুবিন গাৰ্গৰ কোনে বাবে বহুত থকাৰ পিছতো তেওঁ অকলশৰীয়া তেওঁ কথা। সেইখিনি সময়ত কিন্তু মই আচলতে ইমান নাই ভবা, কাৰণ জুবিনৰ লগতে আমি ব্যস্ত হৈ আছিলোঁ। সি খাবলৈ তাতো সি নৰ্মেল হৈ গ'ল নহয়, ভালকৈ হাঁহি ধেমালিকৈ কথা পাতিলে, তললৈ গ'ল, কিবা এটা খালে, তাৰপিছত তললৈ নামি আহিলে, চবে বেৰি ধৰিলে, ফটো চটো উঠিলে। এতিয়া সি মোক ধৰিছিল